Hi guys, welcome back to my YouTube channel. So guys, এতিয়া মই আছো বৰ্তমান সামনগৰ আৰু সামনগৰখিনি হল মানে অসম মেঘালয় সীমান্তত মানে ফুলবাৰী নিয়াৰেষ্ট ফুলবাৰীত এইখিনি মানে ইটো কি কয় সামনগৰ বুলি যাৰ ঠাইখিনিৰ নাম সামনগৰ বুলি কয় আৰু সামনগৰত যে মই আছো আৰু কি কাৰণত আছো মই আপোনালোকক দেখুৱাই আছো মানে বিহুৰ উপলক্ষে মানে ইয়াতে সামনগৰ ৰাইজবাসীয়ে মানে ইয়াতে বহুত ধুনীয়া কিবা এটা ভেলাঘৰ বনাই থৈছে তাকে আপোনালোকক অলপমান দেখুৱাই দিম মই তো চাই থাকিব ভিডিঅ'খিনি কণ্টিনিউ কৰি তেতিয়াহ'লে আপোনালোকে ভালকৈ দেখিব পাৰিব বস্তুখিনি তো বেক কেম গাইজ এইটো হ'ল মানে ইয়াত সামনগৰৰ ৰাইজবাসী মানে ইয়াকে লগ লাগি কিনে এইটো মানে দিল্লীৰ লালকিল্লা বনাই থৈ দিছে আৰু দিল্লীৰ লালকিল্লা এইটো মানে আপোনালোকে মানে গমেই পায় লালকিল্লা ক'ত আছে তো এইটো হয় লালকিল্লা এনেকুৱাকৈ মানে মেজিক ঘৰ বনাইছে মানে ভেলাঘৰ বনাইছে তো খুব আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ মই আৰু খুব ধুনীয়া লগা হৈছে সুন্দৰ লগা হৈছে মানে একদম ক'ব লাগিব তো ছাইডৰ পৰা অলপমান দেখাই দি আছোঁ মই এনেকৈ কৰি তো আৰু অলপমান ভিতৰত সোমাই যাব চেষ্টা কৰি আছোঁ মই তো প্ৰথমতে বাহিৰৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাই ল'ম তো এনেকৈ কৰি তো আৰু ইয়াৰ লগতে গাইজ চাওক ইয়াতে দুটা হাঁহ বান্ধি থৈ দিছে ইয়াতে হাঁহটো মানে দুটাৰ ইয়াত জানিব পৰা মতে মানে আবেলি দুটাৰ পৰা মানে ইয়াতে হাঁহৰ খেলা হ'ব মানে চকু বান্ধি কিনে হাঁহটো কোনে ধৰিব পাৰে সিয়ে পাব মানে এনেকুৱা ধৰণৰ খেল হ'ব ইয়াতে তো এনেকৈ ছাইডৰ পৰা আৰু অলপমান দেখাই দি আছোঁ মই তো এইটো হয় খুব এটা একদম মানে খুব আকৰ্ষণীয় হৈ পৰিছে মানে এইটো লালকিল্লাখিনি তো মই ওপৰৰ পৰা আপোনালোকক অলপমান দৃশ্যটো দেখাই দিম মই যাই আছোঁ ওপৰত যাই কিনে আপোনালোকক অলপমান ওপৰৰ পৰা মানে ডাউনত মানে কেনেকুৱা লাগে দৃশ্যটো দেখাই দি গৈছোঁ তো ইয়াত উঠিব লগা হ'লে মানে হেৰি সোমাই কিনে বেক চাইডেদি উঠিব লাগিব তো এনেকৈ কৰি ভিতৰত সোমাই আছোঁ মই আৰু সোমাই কিনে ভিতৰত অলপমান দেখাই দি আছোঁ তো ভিতৰত এনেকুৱাকৈ ভিতৰত তো এদি উঠিব লাগিব তো ইয়াত আছে মোটামুটি এটা দুটা দুমহলীয়া কৰি বনাইছে মানে সিহঁতে তো ওপৰত উঠি গৈ আছোঁ মই এতিয়া এনেকৈ উঠিব লাগিব ওপৰত তো ইয়াৰ পৰা আপোনালোকক মানে ডাউনৰ দৃশ্যটো দেখুৱাই দিম তো গাইজ চাওক এনেকুৱাকৈ মানে আৰু ইয়াতে এটা খুব ধুনীয়াকৈ ষ্টেজ বনাই থৈছে আৰু ইয়াতে ৰাতি মানে প্ৰগ্ৰাম হয় মানে ফাংচন প্ৰতিযোগিতা হয় কালচাৰ প্ৰগ্ৰাম হয় ইয়াতে তো এনেকুৱাকৈ এইটো আৰু এইটো হ'ল মানে সামনগৰ গাঁওবিলাক এইটো তো এনেকৈ কৰি তো আৰু ইয়াতে আৰু গাইজ ইয়াৰ লগতে ইয়াৰ ঠাইখিনিৰ নামো লিখি থৈ দিছে ছাইডত এটা খুব ধুনীয়াকৈ মানে ইয়াতে লিখি থৈ দিছে আই লাভ সামনগৰ বুলি এনেকুৱাকৈ লিখি থৈ দিয়া আছে এইটো এনেকৈ লিখি থৈ দিছে আৰু অলপমান ইয়াৰ পৰা ষ্টেজটো দেখাই দি আছোঁ এনেকুৱাকৈ ষ্টেজটো আৰু এই ষ্টেজতো মানে এইটো মানে যিটো মানে ভেলাঘৰটো বনাইছে তাৰো এটা মানে বেনাৰ লগাই থৈছে তাতে মই গৈ আছোঁ বেনাৰটো দেখাই দি আছোঁ আৰু ইয়াতে আছে ইয়াৰে ভাইটিকেইটামান আছে আৰু ষ্টেজত উঠি কিনে আপোনালোকক আৰু ইয়াতে সৰু সৰু ভণ্টিবিলাক আছে কেনেকুৱা লাগছে ভেলাঘৰ বনাই কিনে ইয়াতে ভাল লাগছে নে নাই ভাল লাগছে এনেকুৱাকৈ উঠি গৈ আছোঁ মই আৰু ইয়াতে পূৰা মানে ৰাতি পূৰা ফাংচন হয় ইয়াতে এনেকুৱাকৈ তো এইটো ফিল্ডতে মানে মানুহবিলাক বহি কিনে চাই আৰু এইটো হ'ল ষ্টেজ আৰু এই ষ্টেজৰ ইয়াতে মানে সেই যিটো মানে সিহঁতে বনাইছে একদম পুৰা বঢ়িয়াকৈ মানে বেনাৰ বনাই থৈ দিছে আৰু এতিয়া লিখা আছে মানে ৰাভা ভাষাৰে লিখিছে মানে ইয়াতে যিহেতু ৰাভা কালচাৰৰ মানুহ বেছি আছে ইয়াতে ইয়াৰ কাৰণে ডমাচিনি নেমথাৰ থুবজ বুলি লিখা আছে ইয়াতে তো আৰু তাতে এইটো লিখি দিছে নামাত ইংলিছ দি লিখি দিছে তাৰমানে এইটো কি মানে ৰাভা ভাষাৰে কৈছে এইটো কি মানে ডমাচিনি নেমথাৰ থুবজ মানে ইয়াতে লিখিছে দ্য বেষ্ট উইচেছ টু এভৰি ওৱান অন ভোগালী বিহু বুলি লিখা আছে এইটো মানে ৰাইজক এইটো ভোগালী বিহু উপলক্ষে এইটো মই ষ্টেজৰ পৰা নামি গৈ আছোঁ নামি কিনে মই এইটো যে বনাইছে মানে যিবিলাক মানে ইয়াতে এই মেজিক ঘৰটো বনাইছে বা ভেলাঘৰটো বনাইছে মানে লালকিল্লাখিনি বনাইছে ইয়াৰ আৰ্টিষ্টবিলাকক মই অলপমান দেখাই দিম আৰু সৰু সৰু ল'ৰাবিলাক এনেকৈ ধুনীয়াকৈ বনাইছে চাওক মই সিহঁতক দেখাই দি আছোঁ আৰু ইহঁতে ইয়াতে বহি আছে মানে এইকেইটা সৰু সৰু ভাইটিকেইটাই মানে এই লালকিল্লাখিনি বনাইছে তো সিহঁত মনত সিহঁতে মানে এইটো বনোৱাৰ কাৰণে কেনেকুৱা মনত কি আহিছে সেইটো সুধি ল'ম অলপমান তো ভাইটি তোমাক সুধিছোঁ এইটো যে মানে এই লালকিল্লাখনি যে বনাইছে বনোৱাতে কেনেকুৱা লাগছে ভাল লাগছে ভাল কিমান দিনৰ পৰা প্ৰচেছ লৈছে এতিয়া বনোৱাৰ কাৰণে 2 সপ্তাহ এনেকৈ লাগছে হা 2 সপ্তাহ লাগছে না আৰু মেইন হেড মিস্ত্ৰী কোন ইয়াৰ হেড মানে কিটো কোন হয় অহা নাই মানে তহঁতে চবেই আছে ইয়াতে না তো ভাল লাগছে না এইটো বনাই কিনে
বনাইছে তো প্ৰতি বছৰ বনোৱা নাই এনেকৈ কৰি তো যোৱা বছৰ কি বনাইছিলে আমাৰ কি বনাইছে ঘৰ বনাইছে ঘৰ বনাইছিল আচ্ছা আচ্ছা মানে ইয়াতে মানে ৰাতি মানে ভোগালী বিহুৰ মানে যেতিয়া উৰুকা হয় উৰুকাৰ দিনাখন পূৰা চবে পিকনিক খাই না ইয়াতে পিকনিক খায় না গোটেই লগ লাগি না তো এনেকৈ কৰি এই ভাইটিবিলাকে চবে মিলি কিনে মানে এই ভেলাঘৰখিনি মানে সাজি লৈছে আৰু ইয়াৰ কাৰণে মানে খুব ধুনীয়াকৈ বনাইছে চাওক ইয়াৰ পৰা একদম খুব ধুনীয়া লগা হৈছে তো একদম বঢ়িয়াকৈ দেখাই দি আছোঁ আপোনালোকক মই আৰু আমাৰ দিনন্দে ভাই পূৰা আগত থিয় হৈ কিনে একদম তো গাইজ আৰু এইটো ভেলাঘৰৰ বিষয়ে বা ইয়াৰ লোকাল মানুহ হিচাপে মই ইয়াতে এটা দাদা আছে তাক মই দুটামান কথা সুধিব বিচাৰিম কিবা ভেলাঘৰৰ বিষয়ে কি ক'ব দাদা কিবা ক'ব যে আপুনিতো ইয়াৰে হয় না ইয়াৰে হয় তো আপোনালোকে এইটো ভেলাঘৰ মানে যিটো বনায় হা এনেকৈ কৰি আপোনালোকে কিমান বছৰৰ পৰা বনায় এইটো বহুত বছৰ হ'ল না তো প্ৰতি বছৰ এনেকৈ কিবা প্ৰতি বছৰে মানে এণ্টাৰটেইনমেণ্ট কৰোঁ আৰু মানে ফূৰ্তি কৰোঁ আৰু আনন্দ লৈ উপভোগ কৰে না তো বনাই এনে ভেলাঘৰ এনেকৈ কৰি বনালে খুব মনটো আনন্দ লাগে মনটো আনন্দ লাগে আচ্ছা আচ্ছা ঠিক আছে বাৰু তো এনেকৈ কৰি আমি ইয়াৰে গাঁৱৰে মানে দাদা এটাৰ পৰা সুধি ল'লোঁ দুটামান কথা তো ভাল লাগিল তো এনেকৈ কৰি গাইজ আপোনালোকক একদম খুব ধুনীয়াকৈ দেখালোঁ মই মানে এইটো আপোনালোকে চাব এই লালকিল্লাখিনি আপোনালোকে 500 টকা আছে 500 টকা নোটত দেখিলে গম পাই যাব লালকিল্লা আৰু 500 টকা নোটত এইটো পূৰা চিকচিকাকৈ আছে দেখা পাই আছে আপোনালোকে চাব তো এনেকৈ কৰি মানে খুব সুন্দৰ লগা মানে কি ক'ম আৰু ভাষা নাই কেনেকৈ ক'ম আপোনালোকে নিজ চকুৰে দেখিলে হয়তো গম পালে হয় কেনেকুৱা লাগে তো খুব সুন্দৰ লগা হৈছে তো গাইজ চাওক ইয়াৰ মানে সৰু সৰু ল'ৰাবিলাকে যে ইমান ধুনীয়াকৈ এটা ইমান এনেকুৱাকৈ মানে লালকিল্লা ঘৰ বনাইছে তেতিয়াহ'লে চাওক কিমান সিহঁতৰ মানে মনত কিবা এটা মানে আছে মানে আগ্ৰহ আছে মানে কি আমি এই যে মানে আমাৰ ঠাইত আমি নিশ্চয় কিবা এটা ভাল এটা ৰাইজক দেখুৱাম বা দেখুৱাব পাৰিম এনেকৈ মানে মনত ৰাখি কিনে সিহঁতে ইমান ধুনীয়াকৈ এটা বনাইছে এনেকুৱা সুন্দৰকৈ বনাইছে মানে ক'ব লাগিব এই ল'ৰাবিলাকক সৰু সৰু ল'ৰাবিলাক আপোনালোকক দেখুৱাই দিলোঁ তো আৰু ভৱিষ্যতলৈকে সিহঁতে আৰু যাতে আগবাঢ়ি যাব সেইটো মানে মোৰ ফালৰ পৰা মই সিহঁতক মানে কামনা কৰিছোঁ আৰু যাতে আৰু ইয়াতকৈ যাতে ভাল ভাল পদক্ষেপ ল'ব পাৰে ইয়ে মানে বছৰে বছৰে যাতে সিহঁতে ভোগালী বিহুৰ কাৰণে মানে এনেকৈ কৰি ভাল মানে ভেলাঘৰ সাজি কিনে যাতে সিহঁতে এনজয় কৰিব পাৰে মই এতিয়া ভিতৰত আপোনালোকক অলপমান দেখাই দিছোঁ ভিতৰত মানে দুমহলীয়া কৰি আছে মানে এইটো এটা বঢ়িয়াকৈ চাব এনেকুৱাকৈ আৰু সিমান মানে সুন্দৰকৈ বনাইছে নহয় এইটো এটা এনেকৈ কৰি ওপৰত আৰু এটা আছে এইটো এনেকৈ কৰি উঠিব পাৰি মানে চিৰি দিয়া নাই আৰু এনেকৈ সৰু ল'ৰাটো এনেকৈ উঠিব পাৰি এনেকৈ কৰি এইটো এটা ইয়াতেও টোপনি মাৰিব পাৰে আৰু মানে ইয়াতেও টোপনি মাৰিব পাৰে আৰু গাইজ ইয়াতে লাহে লাহেকৈ মানে ভেলাঘৰৰ ওচৰত মানে মানুহ বেছি হৈ আছে একদম মানে মানুহবিলাক আহি আছে কাৰণ কিয় এইটো হাঁহ দুটা দিছে যে হাঁহৰ খেলা হ'ব আৰু ইয়াৰ কাৰণে মানুহবিলাক আহি আছে খেলিব এতিয়া অলপ পিছতে আৰু এই হাঁহৰ খেলা দিয়াৰ কাৰণে মানে একদম নেট ঘিৰাৰ কাৰণে এই ভাইটিবিলাকে মানে পূৰা প্ৰস্তুতি চলাই আছে মানে বাঁহ কাটি মানে জং তুলি আছে তো এনেকৈ কৰি অলপ পিছত নেট ঘিৰি দিব নেট ঘিৰি দিয়াৰ পিছত মানে সিহঁতে খেলাখিনি আৰম্ভ হৈ যাব আৰু চাওক মানুহ আহি আছে একদম এটা দুটাকৈ মানুহ কেদাৰিং হৈ আছে তো বহুতখিনি মানুহ আহি পালে তো দেখাই দি আছোঁ আপোনালোকক তো গাইজ এনেকৈ কৰি আমি লালকিল্লাৰ ভিডিঅ'বিলাক অলপমান ফুটেজ লৈ ল'লোঁ মানে ভিডিঅ' কৰি ল'লোঁ তাৰ লৈ কিনে আমাৰ ইয়াৰ দাদাবিলাকে লগ পাই কিনে আমাক মানে এনেকুৱা মানে দাদা আপোনাৰ কেনেকুৱা লাগছে ভাল লাগিছে ভাল লাগি আমি বহুত ধন্যবাদ কৰি আছোঁ আমাৰ মাঘ বিহুৰ আমাৰ এই ভেলাঘৰৰ আমাৰ যিটো বনাইছে এইটো ময়ো চাই যোৱাকালি গধূলিতে আহিছে মই এইটো ভাল লাগিছে আকৌ আপোনালোকে আহি বহুত ধন্যবাদ তাৰমানে দাদাক এতিয়াই লগ পালোঁ মানে অলপ তাতে নাছিলে ভেলাঘৰত যেতিয়া মানে আমি ভিডিঅ' ল'লোঁ তেতিয়া নাছিলে তো অলপ আগতে আহি পেলাই দাদা ইয়াৰ কাৰণে আহি কিনে আমাক লগ পাই কিনে দাদা নেৰে আৰু মোৰ চাহ খায়ে যাব লাগিব মোৰ ইয়াৰ কাৰণে চাহ দিল মানে কিবা কিবি দিলে মানে এতিয়া খাম তো দাদাক লগ পাই কিনে বহুত ভাল লাগিছে আমাৰ অন্তৰৰ পৰা মানে অন্তৰ খুব মানে শান্তি লাগছে যিয়ে নহওক বছৰে যাতে সিহঁতে আকৌ বহালী বিহুটো এনেকৈ উদযাপন কৰি যাওঁ তো গাইজ আপোনালোকক মই আজি ইয়াৰ চামনগৰ গাঁওবাসীৰ মানে যিটো মানে লালকিল্লা ঘৰখিনি বনাইছিল তো আপোনালোকক খুব ধুনীয়াকৈ দেখুৱালোঁ আৰু ইয়াৰ পৰা কোনে বনাইছিল ল'ৰাবিলাকক দেখুৱাই দিলোঁ তো গাইজ তো চাওক মোৰ পিছত লাগি আছে কেনেকৈ দেখা পাই আছে আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে লাষ্টত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই তো গাইজ যিয়ে নহওক মানে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা মানে নতুনকৈ যদি যিহেতু চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো